মাৰো মই এতিয়া বনাব লৈছো লাউ পুলি পিঠা লাউ কাটি লৈছোঁ এয়া নগিয়া গুড় কাটি লৈছোঁ এয়া ঘৰুৱা চাউলৰ পিঠাগুড়ি হেল্ল' এভৰিৱান আগন্তুক ৰঙালী বিহুৰ সকলোকে হিয়া ভৰা শুভেচ্ছা জনাইছোঁ অহাকালি যিহেতু গৰু বিহু গতিকে আজি ঘৰতে মাৰ লগত লগ লাগি লাউ পুলি পিঠা বনাইছোঁ আচলতে নামনি অসমৰ ফালে পৰম্পৰা আছে বহাগ বিহুৰ সময়ত ৰঙালাউৰে এই পিঠাবিধ বনায় এই পিঠাবিধ বনাবলৈ একেবাৰে সহজে হয় ইয়াৰ কাৰণে লাগে ৰঙালাউটো মিঠা হ'লে খাবলৈ বেছি সোৱাদ হয় প্ৰথমতে মায়ে পিঠাগুড়িখিনি শুকানে কেৰাহীত ভাজি লৈছে আৰু লাউখিনি কাটি লৈ অকণমান কেৰাহীত তেল দি লাউখিনি ভাজি লৈ তাত গুড়খিনি দি অকণমান মানে পানী দি পনীয়া কৰি লৈছে এতিয়া পিঠাগুড়িখিনিত বেকিং পাউডাৰ অকণমান দি পিঠাগুড়িখিনি ভালদৰে মিক্স কৰি আটা মঠাৰ নিচিনাকৈ গোটেইখিনি ধুনীয়াকৈ চফ্ট ডো এটা বনাই লৈছে আৰু হাতৰ তলুৱাত লাড্ডু সৰু সৰু লাড্ডু বনাই ধুনীয়াকৈ চেপ দি লৈছে আৰু কেৰাহীত ৰিফাইন তেল দি ডিপ ফ্ৰাই কৰিছে খাবলৈ বহুত টেষ্টি হয় অৱশ্যে ঠাইভেদে এই পিঠাবিধৰ নাম বেলেগ বেলেগ হয় আপোনালোকে কি বুলি কয় জনাবচোন আজিলৈ আহিছোঁ